নমস্কাৰ বন্ধু বান্ধৱীসকল আৰজে জিকেটেক চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি নিউজ এনালাইচিছ পাৰ্টটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল। আজি দ্য হিন্দু আৰু আছাম ট্ৰিবিউনৰ কেইটামান মষ্ট ইম্পৰ্টেণ্ট আৰ্টিকল লৈ আপোনালোকৰ মাজলৈ আহিছোঁ, যিকেইটা আৰ্টিকল এক্সাম পইণ্ট অফ ভিউৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। বন্ধু বান্ধৱীসকল, এই আৰ্টিকল কেইটা যিসকল বন্ধু বান্ধৱীয়ে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট আৰু APSCৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। সেইবাবে সকলোৱে শেষলৈকে চাই থাকিব। চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি দ্য আছাম ট্ৰিবিউনৰ প্ৰথমটো আৰ্টিকল হৈছে আপোনালোকৰ নতুন অসম বিধানসভা ভৱন। যথেষ্ট গুৰুত্বপূৰ্ণ আৰ্টিকল। এই আৰ্টিকলটো যিমানবোৰ পইণ্ট লাগে আপোনালোকক মই দি দিছোঁ, আপোনালোকে নোট কৰি ল'ব, নহ'লে স্ক্ৰীনশ্বট মাৰি ল'ব। বন্ধু বান্ধৱীসকল, নতুন অসম বিধানসভা ভৱনটো আপোনালোকৰ জুলাই 30 তাৰিখে লোকসভা অধ্যক্ষ ওম বিৰলাই অসম বিধানসভা সভাৰ নতুন ভৱনটো উদ্বোধন কৰিব। আৰু বৰ্তমান কি হৈছে, অসম বিধানসভাৰ ভৱনটোৰ পূৰ্বতে এটা চাহৰ গুদাম আছিল। চাহৰ মানে আপোনাৰ কি হয়, গুদাম আছিল চাহৰ। আৰু ইয়াতে কি হৈছে, 1972 চনৰ ছেপ্টেম্বৰত ৰাজ্যখনৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত হোৱাৰ সময়ত এই চাহ গুদামক অস্থায়ী ৰূপে বিধানসভাৰ ভৱন হিচাপে অধিগ্ৰহণৰ ব্যৱস্থা হৈছিল। আৰু ইয়াতে দিছে যে এই দিছপুৰ ভৱনটোৰ প্ৰথম অধিৱেশন 1973 চনৰ 16 মাৰ্চত অনুষ্ঠিত হৈছিল। আৰু অসমৰ নতুন বিধানসভা ভৱনত নিৰ্মাণত 234 কোটি টকা ব্যয় হ'ব বুলি অনুমান কৰা হৈছিল। আৰু বহুতো বিলম্ব আৰু পৰিৱৰ্তনৰ সন্মুখীন হৈছিল, যাৰ ফলত 351 কোটি টকাৰ সংশোধিত ব্যয় হৈছে। ইয়াতে কিছুমান কথা উল্লেখ কৰা যে 10 একৰ ভূমিত বিস্তাৰিত অসমৰ নতুন বিধানসভা ভৱন কমপ্লেক্সত 3টা গাঁথনি আছে: মুখ্য বিধানসভা ভৱন, পৰিশিষ্ট 1 ভৱন আৰু পৰিশিষ্ট 2 ভৱন। আৰু ইয়াতে দিছে যে মুখ্য বিধানসভাৰ সমাৱেশৰ ভৱনটো হ'ল দুমহলীয়া গাঁথনিযুক্ত আৰু ই 18,479 বৰ্গ মিটাৰ। আৰু ইয়াতে এলেকাত আপোনাৰ বিস্তৃত হয়। ইয়াৰ প্ৰাকৃতিক পোহৰ পৰিব আৰু পৰাকৈ গ্লাছ ট্ৰপৰ সৈতে এটা পিচযুক্ত ছাল আছে। আৰু মুখ্য বিধানসভাৰ ভৱনটোত এখন মহলাত আপোনাৰ বিধানসভাৰ প্ৰায় 180 জন সদস্য থাকিব। আৰু অসম বিধানসভাৰ নতুন মুখ্য ভৱনটোত কেন্দ্ৰীয়ভাৱে শীত তাপ নিয়ন্ত্ৰণ আৰু 7টা লিফ্টৰ সজ্জিত, যাৰ ভিতৰত আছে এটা গ্লাছ লিফ্ট আৰু এটা এস্কেলেটৰ। যথেষ্ট গুৰুত্বপূৰ্ণ কিছুমান পইণ্ট ইয়াতে দিছোঁ, আপোনালোকে নোট কৰি ল'ব পাৰিব। এই ভৱনটোৰ ভিতৰৰ বাবে আপোনাৰ ইয়াতে দিছে যে যান্ত্ৰিক পদ্ধতি ব্যৱহাৰ কৰি গ্ৰেনাইট, মাৰ্বল আৰু চূণপাথৰ দৰে প্ৰাকৃতিক শিল স্থাপন কৰা হৈছে, য'ত সুৰক্ষিত সংযোগৰ বাবে অন্তৰ্ভুক্ত ধাতুৰ ডোঙৰ আৰু ছাই অন্তৰ্ভুক্ত আছে। আৰু এই অভিনৱ প্ৰযুক্তিৰ এনে ধৰণৰ পদ্ধতি ৰূপায়ণ কৰা উত্তৰ পূব অঞ্চলৰ প্ৰথম গাঁথনিৰ ভৱন। ইয়াতে দিছে যে অসম বিধানসভাত আপোনাৰ 126 জন সদস্য আছে, যিসকল নিৰ্বাচনৰ জৰিয়তে পোনপটীয়াকৈ নিৰ্বাচিত হয়। মনোনীত সদস্যসকলৰ বাবে ব্যৱস্থা নাই। ইয়াতে দিছে যে নতুন ভৱনটোত আধুনিক আন্তঃগাঁথনি আছে। ভৱিষ্যতৰ বিধায়ক সংখ্যা বৃদ্ধি হ'লেও মানে পিছলৈ যদি আমাৰ বৃদ্ধি হ'ব পাৰে, তেতিয়া মানে বহিব পৰাকৈ তেওঁলোকে ব্যৱস্থা কৰিছে। ইয়াতে সেইবোৰ পইণ্টে দিয়া আছে। মই অলৰেডি কিছুমান পইণ্ট ইয়াতে দি দিছোঁ যে ইয়াতে মই দি দিছোঁ যে উদ্বোধনী অনুষ্ঠানৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিশিষ্ট ব্যক্তিসকলে পৰম্পৰাগত লেম্প প্ৰজ্বলন কৰে, মানে চাকি জ্বলায়। আৰু ইয়াৰ পিছতে জাতীয় পতাকা উত্তোলন আৰু জাতীয় সংগীত বজাই উপস্থিত সকলৰ মাজতে দেশপ্ৰেম গৌৰৱৰ বাবে ভাৱ জগাই তোলা হয়। আৰু নতুন বিধানসভা ভৱনটোত অত্যাধুনিক সুবিধা আৰু আন্তঃগাঁথনি গৌৰৱ কৰে, যাতে বিধানসভাৰ কাৰ্যবিধি মিশন কাৰ্যকলাপ স্থিতি হয়। আৰু ইয়াতে দিয়া আছে যে বিশাল অঞ্চল বিস্তৃত আৰু স্থানত আছে। বিশাল বিধানসভাৰ হল, কমিটি কক্ষ, কাৰ্যালয়, নিৰ্বাচিত প্ৰতিনিধি আৰু কৰ্মচাৰীৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে অত্যাধুনিক পুথিভঁৰাল আছে। ইয়াতে মই সেই পইণ্টবিলাক ইয়াতে দিছোঁ, আপোনালোকে নোট কৰি ল'ব, নহ'লে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব। ইয়াতে দিছোঁ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ বাবে অনুকূল পৰিৱেশৰ প্ৰদানৰ দিশত চৰকাৰৰ দায়বদ্ধতা প্ৰমাণ হিচাপে থিয় দিছে। আৰু নতুন অসম বিধানসভা ভৱন ই বিধানসভাৰ কাম কাজৰ কেন্দ্ৰ হিচাপে কাম কৰিব। আলোচনা, বিতৰ্ক আৰু অসম জনসাধাৰণৰ প্ৰগতি আৰু কল্যাণৰ বাবে সিদ্ধান্ত গ্ৰহণৰ পোষকতা কৰিব। ইয়াতে মই সেই পইণ্টবিলাক দিছোঁ, আপোনালোকে নোট কৰি ল'ব পাৰিব। বন্ধু বান্ধৱীসকল, যথেষ্ট কিছুমান গুৰুত্বপূৰ্ণ পইণ্ট দিয়া আছে, আপোনালোকে পাৰিলে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব। স্ক্ৰীনশ্বট মাৰি ল'ব আপোনালোকে। নেক্সট আৰ্টিকলটোলৈ মই যাওঁ। নেক্সট আৰ্টিকলটো যথেষ্ট গুৰুত্বপূৰ্ণ আৰ্টিকল হয়। ইয়াতে এই আৰ্টিকলটো 100% আপোনালোকক যিকোনো এক্সামত সোধা হ'ব। আপোনালোকে পাৰিলে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু নহ'লে নোট কৰি ল'ব।
ইয়াতে দিছে মেৰী মাটি মেৰী দেশ যথেষ্ট গুৰুত্বপূৰ্ণ হয় কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ ৭৫ বছৰৰ স্বাধীনতা উদযাপনৰ আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে মেৰী মাটি মেৰা দেশ অভিযান আৰম্ভ কৰিছে আৰু এই অভিযানৰ লক্ষ্য হৈছে আগষ্টত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সংগ্ৰহ কৰা মাটি ব্যৱহাৰ কৰি দিল্লী কৰ্তব্য পথৰ কাষত অমৃত বাটিকা নামৰ এখন বাগিচা বিকশিত কৰা আৰু এই অভিযানৰ পঞ্চায়তৰ গাঁও খণ্ড নগৰীয়া স্থানীয় সংস্থা ৰাজ্য আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানৰ অন্তৰ্ভুক্ত থাকে কাৰ্যসূচী স্বাধীনতা সংগ্ৰাম আৰু প্ৰতিৰক্ষা কৰ্মসূচী সৰ্বোচ্চ ত্যাগ কৰা সকলৰ বাবে নাম থকা এখন স্মাৰক ফলক স্থাপন কৰা অন্তৰ্ভুক্ত হৈছে দেশৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰিবলৈ মানুহে স্মাৰক স্থানত এক দৃঢ় প্ৰতিশ্ৰুতি ল'ব ইয়াতে সেই পইণ্টবিলাক মই দি দিছোঁ আপোনালোকে নোট কৰি ল'ব যথেষ্ট গুৰুত্বপূৰ্ণ কিছুমান পইণ্ট দিছে আৰু এই পইণ্টবিলাক আপোনালোকৰ যিকোনো এক্সামত সোধা হ'ব মাটি আৰু ভূমি সংৰক্ষণৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰা মেৰী মাটি মেৰী দেশ অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু এইটো আপোনালোকে মনত ৰাখিব যে কোনে ঘোষণা কৰিছে আৰু এই অভিযানত কি কৈছে লক্ষ্য হৈছে নাগৰিকসকলৰ মাজত ভূমি আৰু মাটিকে ধৰি আমাৰ প্ৰাকৃতিক সম্পদসমূহ সংৰক্ষণ আৰু সুৰক্ষাৰ তাৎপৰ্যৰ বিষয়ে সজাগতা সৃষ্টি কৰা আৰু প্ৰধানমন্ত্ৰীয়ে এই কথা গুৰুত্ব আৰোপ কৰে যে জাতিৰ বৃদ্ধি আৰু উন্নয়নৰ বাবে ভূমি আৰু মাটি অতি প্ৰয়োজনীয় বহনক্ষম ভৱিষ্যতে নিশ্চিত কৰাৰ বাবে তেওঁলোকৰ সুৰক্ষা দিয়াটো অতি প্ৰয়োজনীয় আৰু এই অভিযানে মাটিৰ খহনীয়া হ্ৰাস কৰাত বিশেষ গুৰুত্ব আৰোপ কৰি ভূমি আৰু মাটি সংৰক্ষণত সহায় হোৱা পদ্ধতিৰ প্ৰচাৰ কৰিব বিচাৰে ইয়াতে দিছে যে মেৰী মাটি মেৰা দেশ অভিযানৰ শিক্ষামূলক কাৰ্যসূচী কৰ্মশালা সজাগতা অভিযান আৰু বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হ'ব আৰু ইয়াৰ উপৰি চৰকাৰী সংস্থা বেচৰকাৰী সংস্থা নাগৰিকসকলক একত্ৰিত কৰি ভূমি আৰু মাটি সংৰক্ষণৰ দিশত সামূহিক কাম কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াতে আৰু এটা কথা কৈছে প্ৰতিজন নাগৰিকৰ বহনক্ষম কৃষি পদ্ধতি গ্ৰহণ কৰা ৰাসায়নিক সাৰ কীটনাশকৰ ব্যৱহাৰ হ্ৰাস কৰি আৱৰ্জনা ব্যৱস্থাপনা সঠিক কৌশল ৰূপায়ণ কৰি এই অভিযানত সক্ৰিয় অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় আৰু এই অভিযানৰ লক্ষ্য হৈছে ভূমি আৰু মাটি সংৰক্ষণৰ ক্ষেত্ৰত মই আপোনালোকক ক'লোৱে অলৰেডি মেৰী মাটি মেৰী দেশ অভিযানৰ পৰিৱেশ সংৰক্ষণৰ আৰু বহনক্ষম উন্নয়নৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা সৈতে মিলি আছে আৰু ইয়াতে দিছে যে আমাৰ প্ৰাকৃতিক সম্পদৰ সুৰক্ষা আৰু ভৱিষ্যতৰ প্ৰজন্মৰ বাবে সংৰক্ষণৰ দায়িত্ব ল'বলৈ সকলোকে উৎসাহিত কৰিব ইয়াতে সেইবোৰ পইণ্টে দিছোঁ আপোনালোকে নোট কৰি ল'ব যথেষ্ট কিছুমান গুৰুত্বপূৰ্ণ এটা পইণ্ট দি দিছোঁ আপোনালোকে নোট কৰি ল'ব ভিডিঅ'টো যদি চাই আছে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু পাৰিলে যিমানবোৰ পইণ্ট দিয়া আছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক কৰি দিব বহুত কষ্ট হয় বন্ধু বান্ধৱীসকল ভিডিঅ'টো বনাওঁতে সেইবাবে আপোনালোকে প্লিজ লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো বজাই দিব আৰু নতুন আৰ্টিকলটোলৈ যাওঁ আপোনালোকৰ ইছ্যুৰ পৰা আহিছে যথেষ্ট গুৰুত্বপূৰ্ণ এটা আৰ্টিকল হয় এই আৰ্টিকলত যিমানবোৰ পইণ্ট আছে আপোনালোকক মই দি দিছোঁ আপোনালোকে নোট কৰি ল'ব বন্ধু বান্ধৱীসকল এই আৰ্টিকলটো যিকোনো এক্সামৰ বাবে প্ৰফিটেবল হ'ব সেইবাবে আপোনালোকে নোট কৰিবলৈ নাপাহৰিব ইয়াতে আপোনালোকৰ উল্লেখ কৰিছে যে আপোনাৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বিষয়ে এটা উল্লেখ কৰিছে যে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা আপোনাৰ PSLV ৰকেটটোৰ অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা সফল উৎক্ষেপণৰ পিছত ছিংগাপুৰৰ 7টা উপগ্ৰহ প্ৰায় বিষুৱীয় কক্ষপথত স্থাপন কৰিছে লিফ্ট অফ প্ৰায় 23 মিনিটৰ পিছতে ৰকেটৰ উপগ্ৰহৰ পৰা পৃথক হয় আৰু 535 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰাৰ পিছত তেওঁলোকৰ অভিপ্ৰেত আপোনাৰ কক্ষপথত নিয়োজিত কৰে DSSAR উপগ্ৰহটো ছিংগাপুৰৰ চৰকাৰৰ প্ৰতিৰক্ষা বিজ্ঞান আৰু প্ৰযুক্তি সংস্থা আৰু ST আপোনাৰ যি ইঞ্জিনিয়াৰিং চৰকাৰৰ অংশীদাৰিত্বত বিকশিত কৰা হৈছিল আৰু ইয়াকে দিছে 535 কিলোমিটাৰ উচ্চতা 5 ডিগ্ৰী প্ৰবৃত্তিয়ে প্ৰায় বিষুৱীয় কক্ষপথলৈ NEO প্ৰেৰণ কৰা হ'ব এবাৰ নিয়োজিত আৰু কাৰ্যকৰী হোৱাৰ পিছত ইছৰোৰ মতে ছিংগাপুৰ চৰকাৰৰ ভিতৰত বিভিন্ন সংস্থা উপগ্ৰহ ছবিৰ প্ৰয়োজনীয় সমৰ্থন কৰিবলৈ DSSAR উপগ্ৰহ ব্যৱহাৰ কৰা হ'ব মনত ৰাখিব DSSAR যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব আৰু এক্সামৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ মনত ৰাখিব PSLV আপোনাৰ C56 ছটা সহযাত্ৰী গ্ৰাহক উপগ্ৰহ আছে আপোনাৰ ইয়াতে দিয়া আছে ভেলক্স VELOX-M আপোনাৰ এটা 23 কিলোমিটাৰ প্ৰযুক্তি প্ৰদৰ্শনৰ মাইক্ৰ স্যাটেলাইট আপগ্ৰেড আপোনাৰ বায়ুমণ্ডলীয় কাপলিং আৰু ডাইনামিক্স এক্সপ্লোৰাৰ আপোনাৰ ইয়াতে দিছোঁ যে এক পৰীক্ষামূলক উপগ্ৰহ এটা তিনিটাকৈ আপোনাৰ কি নেনো স্যাটেলাইটছ যে এটা প্ৰযুক্তি প্ৰদৰ্শক পোলা দৌৰাইছে ইয়াতে মই সেই পইণ্টবিলাক দিছোঁ আপোনালোকে নোট কৰিব মই ইয়াতে যিমানবোৰ পাৰিছোঁ মই দিবলৈ চেষ্টা কৰিছোঁ
ইয়াতে এটা পইণ্ট কৈছে, এটা সুন্দৰ পইণ্ট এটা কৈছে। সংস্থাটোৰ এক ঘোষণা অনুসৰি কি হৈছে, ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই এই বছৰ কেইবাটাও ৰোমাঞ্চকৰ চলাইছে আৰু এই অভিযানৰ লক্ষ্য হৈছে ভাৰতৰ মহাকাশ অন্বেষণৰ ক্ষমতা আগুৱাই নিয়া আৰু বৈজ্ঞানিক গৱেষণাত আৰোহণা যোগোৱা। চলিত বৰ্ষৰ আশা কৰা উল্লেখযোগ্য অভিযানৰ ভিতৰতে অন্যতম হৈছে ভাৰতৰ তৃতীয় চন্দ্ৰ অন্বেষণ। আপোনাৰ অলৰেডি আপোনালোকে গম পায় যে 14 জুলাইত উৎক্ষেপণ কৰা হৈছে, হয়নে, চন্দ্ৰায়ন 3। আৰু এই উৎক্ষেপণক লৈয়ে আপোনালোকৰ যথেষ্ট কৌতূহল হৈ আছে যে 2008 চনৰ প্ৰথম আছিলে চন্দ্ৰায়ন 1 আৰু 2019 চনত দ্বিতীয়টো, আৰু এতিয়া আপোনাৰ দ্বিতীয়টো সফল নোহোৱাৰ কাৰণে আমাক কি কৈছে, দ্বিতীয়টো অনুকৰণ কৰি তৃতীয়টো নিৰ্মাণ কৰিছে। ইয়াৰে সম্পূৰ্ণভাৱে মিল আছে, কিছুমান বস্তু আপোনাৰ ইয়াতে চেঞ্জ কৰিছে। আপোনালোকক সকলো এই ভিডিঅ'টো মই দিছিলোঁ কিছুমান পইণ্ট। ইয়াতে যিমানবোৰ পইণ্ট আছে আপোনালোকে নোট কৰি ল'ব, মই দিবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। ইয়াতে চাই ল'ব। স্ক্ৰীনশ্বট মাৰি ল'ব। বন্ধু বান্ধৱীসকল, আজি দা হিন্দু নিউজ পেপাৰ এটা গুৰুত্বপূৰ্ণ আৰ্টিকল আছে, মই ইয়াতে আলোচনা কৰিছোঁ। এইটো মণিপুৰৰ পৰা আহিছে, যথেষ্ট গুৰুত্বপূৰ্ণ এটা আৰ্টিকল দা হিন্দু নিউজ পেপাৰৰ। এই আৰ্টিকলটো মই কেইবাবাৰো আলোচনা কৰিছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোৱে গম পায় যে মণিপুৰত এটা ডাঙৰ সংঘৰ্ষ চলি আছে। এই সংঘৰ্ষটো বৰ্তমানলৈ অলপ কণ্ট্ৰললৈ আহিছে, যদিও ইমান ফুল্লি কণ্ট্ৰল হোৱা নাই। ইয়াতে কি হৈছে, দুটা জনগোষ্ঠীৰ মাজত আপোনালোকৰ সংঘৰ্ষ হৈছিলে, আৰু মিকে আৰু কুকি নামৰ দুটা নামৰ আপোনাৰ জনগোষ্ঠীৰ মাজত আপোনাৰ কি হৈছে, সংঘৰ্ষ হৈছিল। এই সংঘৰ্ষ হোৱাৰ ফলত বহুতৰ লোকৰ কি হৈছিলে, আপোনালোকৰ তেওঁলোক মানে যিবিলাক মহিলা হওক বা শিশু হওক, তেওঁলোকে মানে কিছুমান শিবিৰত মানে তেওঁলোক থাকিবলগীয়া হৈছিল, হয়নে। আৰু সেইটোৰ ওপৰতে এই আৰ্টিকলটো দিয়া হৈছে যে একচুৱেলি কি হয় বন্ধু বান্ধৱীসকল, যেতিয়া কোনো এখন ৰাজ্যত আপোনালোকৰ এট্ৰেক হ'ব ন, কোনো এখন ৰাজ্যত যেতিয়া আপোনাৰ মানে কনফ্লিক্ট হয়, তেতিয়া কি হয় মানে দুটাই মানে তাত বেছিকৈ মানে তেওঁলোকৰ কষ্ট খাবলগীয়া হয়, দুটা বস্তুৱে। সেইটো হৈছে আপোনালোকৰ একচুৱেলি মই বস্তু বুলি কৈ দিলোঁ, চৰি, কিন্তু দুজনেই মানে বেছিকৈ আপোনালোকৰ কষ্ট খাবলগীয়া হয়। সেইটো হৈছে আপোনাৰ কি হয়, যিসকল মহিলা আৰু তেওঁলোকৰ সন্তানবোৰ মানে বিপদত পৰিবলগীয়া হয়। কাৰণ তেওঁলোককে টাৰ্গেট কৰি পেলাই চব মানে আৰম্ভ কৰা হয় মানে কনফ্লিক্টটোৰ। মানে এতিয়া ইয়াতে কিমানবোৰ শিশু এতিয়া মানে স্থানচ্যুত হৈছে, মানে বহুতো লোক ইয়াতে আঘাতপ্ৰাপ্ত হৈছে, মৃত্যু হৈছে, আৰু সেইটোৰ ওপৰতে আৰ্টিকলটো আহিছে। একচুৱেলি মণিপুৰৰ ওপৰত বহুত আৰ্টিকল আহিছে, আপোনালোকে মনত ৰাখিব, কাৰণ এইটো এক্সামৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ পৰা আপোনালোকৰ 100% কুৱেশ্যন সোধাটো চান্স আছে। ইয়াতে মই লিখিছোঁ, আপোনাৰ স্থানচ্যুতসকলৰ ভিতৰত 350টা সাহায্য শিবিৰত আপোনাৰ বিতৰণ কৰা আনুমানিক 10,000 শিশু আৰু কিশোৰীও আছে। ৰাজ্যখনত চলি থকা আপোনাৰ যি জনগোষ্ঠী সংঘাতৰ ফলত 130 জনতকৈ অধিক লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে কমেও 50,000 লোকৰ স্থানচ্যুত কৰা হৈছে। এতিয়া ই অন্যতম বৃহৎ সাহায্য শিবিৰ। ইয়াতে সেই পইণ্টবিলাক মই দিছোঁ, আপোনালোকে নোট কৰি ল'ব, নহ'লে স্ক্ৰীনশ্বট মাৰি ল'ব। বন্ধু বান্ধৱীসকল, আৰ্টিকলকেইটা ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগে, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় অসম, জয় হিন্দ।